বন্ধু বান্ধৱীসকল, আজি ৰাজ্যিক কেবিনেটৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সেই সিদ্ধান্তসমূহ আজি আলোচনা কৰিম। তবলক ভিডিঅ' আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হৈছে ৰাজ্যিক কেবিনেটৰ বৈঠক। বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই কেবিনেট বৈঠকত। এতিয়াৰ পৰা সকলো চৰকাৰী কাৰ্যালয় জাতীয় সংগীতেৰে আৰম্ভ কৰা হ'ব। আনহাতে ৰাষ্ট্ৰীয় সংগীতেৰে সমাপ্ত কৰা হ'ব সকলো চৰকাৰী কাৰ্যসূচী। চৰকাৰৰ সকলো সভা সমিতিত ব্যৱহাৰ কৰা হ'ব হাতে বোৱা গামোচা। সকলো চৰকাৰী অনুষ্ঠানত থলুৱা খাদ্যৰে আপ্যায়ন কৰা হ'ব। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুদিনটোক দেশভক্ত দিৱস হিচাপে পালন কৰা হ'ব। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুদিনটোক কৰ্মচাৰী দিন হিচাপে পালন কৰা হ'ব। কৰ্মচাৰীৰ দিনত প্ৰতিখন জিলাৰ 5জন কৰ্মচাৰীক সন্মানিত কৰা হ'ব। আনহাতে ৰাজ্যিক ভিত্তিক 10গৰাকী কৰ্মচাৰীক সন্মানিত কৰা হ'ব। সম্পূৰ্ণ লকডাউন হোৱা জিলাত 3 দিন অভিভাৱক মন্ত্ৰী থাকিব। টেট উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেবিনেট বৈঠকে। টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ বৈধতা 7 বছৰৰ পৰিৱৰ্তে জীৱনজোৰা কৰা হৈছে। অৱশ্যে টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ বৈধতা জীৱনজোৰা থাকিলেও চাকৰিৰ ঊৰ্ধ্বসীমা প্ৰযোজ্য হ'ব। বিদ্যুৎ বিল প্ৰদান কৰাৰ NOC নিদিলে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা হ'ব। জুলাই মাহলৈকে ৰাজ্যৰ কৰ্মচাৰীয়ে বিদ্যুৎ বিল পৰিশোধ কৰি NOC দিব লাগিব। অৱশ্যে আগষ্ট মাহৰ পৰা দৰমহা প্ৰাপ্তিৰ বাবে কৰ্মচাৰীৰ NOC প্ৰয়োজন হ'ব। এয়া আছিল আজিৰ ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্তসমূহ। ধন্যবাদ।